গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ সকলোৰে? মোৰতো গম পাইছে খবৰ, ইমান দুৰ্দশাৰ মাজেৰে পাৰ কৰিছোঁ। বেমাৰ আজাৰ, কাম বনত মন লগাব পৰাই নাই। যিহেতু গম পাইছে আপোনালোকে, যোৱাকালিও দিনটো এনেকেই পাৰ কৰিলোঁ। ভাবিছিলোঁ কালি ৰাতিপুৱা অলপ ভালেই আছিলে, পিছত সন্ধিয়া ভাগত আৰু বেমাৰ হ'ল। বিপিটো বহুতে ল', মূৰ ঘূৰাই থাকে, হেন তেন, ইমান খাই খোৱা বোৱাটো ঠিকমতে কৰে, তথাপিও কিয় বা এনেকুৱা হৈছে গমেই নাপাওঁ। ইপিনে আকৌ জ্বৰ, চৰ্দি, মূৰৰ বিষ, ডক্টৰ দেখাইছোঁ অলৰেডি, ভাল পোৱাই নাই। কি কৰোঁ, ক'ত যাওঁ, ক'ত দেখাওঁ, কি পাৰ মাংস বিচাৰি যাওঁ, যদি পাওঁ আনো, আমি ধুনীয়াকৈ বনাই মেলি এসাঁজ তাইক খুৱাওঁ। আপোনালোকক আশীৰ্বাদ কৰিব তাইক, যাতে তাই সোনকালে যাতে সুস্থ হয়। এয়া বতৰ চক দেখিছে নহয়, ক'লা হৈ আহিছে, পূৰা ক'লা মেঘ, বৰষুণ দিয়াৰ প্ৰবল সম্ভাৱনা। সোনকালে যাওঁ বজাৰলৈ, নহ'লে বৰষুণ দিলে আকৌ দিগদাৰ হ'ব। বজাৰত যাব ওলাইছিলোঁ, কবিতা সেই কৰোঁ দিয়া, কি বুলি কয়, তোমাৰ কাৰণে পাৰ মাংস লৈ আনো। পাৰ দুটা লৈ আনিম তোমাক, আজি এটা খাবা, কালি এটা খাবা, হ'বনে? কিয়? এইটো ইলেক্ট্ৰলটো খোৱা আকৌ, ইলেক্ট্ৰল ইয়াতে কালি ইলেক্ট্ৰল আনিছিলোঁ। বহুতে কৈছে বোলে ইলেক্ট্ৰল খালে বোলে গাত এনাৰ্জিটো আহে। তো ইলেক্ট্ৰল ইয়াতে 1 পেকেট ইলেক্ট্ৰল ভৰাই কৰাইছোঁ, হাফ লিটাৰৰ বটল হয়। ফাৰ্মাচীৰ মানুহেও কৈছে বোলে ইলেক্ট্ৰল খালে বোলে গাটো অলপ এনাৰ্জি আহে, অলপ শক্তি আহে বুলি। তো ইয়াতে ভৰাই ভৰাই দি আছোঁ, খাই আছে। মেগী দিছিলোঁ বনাই পিনে, এয়া মেগী ফিনিছ কৰিলে, এতিয়া ইলেক্ট্ৰল খাব। দেখিছেনে, চকু তকু একদম গাঁতত সোমাই অৱস্থা নেদেখাবা না। একো নহয় দিয়া, মানুহৰ বেমাৰ হয়, এনে কি কয় কোনোবা বেমাৰ হয়, সেয়ে আৰু। তো যাওঁ মই, দেৰি নকৰোঁ। বিপিটো একদম কম, ওপৰতো কিমান 80 আছিল নেকি, ওপৰতো 86 এনেকুৱা কিবা আছিল, তলৰটো 65 নে কিবা 67 এনেকুৱা কিবা আছিলে। পাৰ এইটো পাৰ ল'লোঁ। এইটো ল'লোঁ আজি বেমাৰীৰ কাৰণে। ঠিক আছে, পাৰটো ল'লোঁ যিহেতু, এতিয়া ঘৰলৈ যাওঁ, মই দেখুৱাম আপোনালোকক কেনেকৈ খুৱাম, কি কৰোঁ, চাই থাকিব। বন্ধুসকলে এয়া জালুক ল'লোঁ, জালুকেদি পাৰ মাংস ৰান্ধিলে বোলে খাই ভাল আৰু গাত শক্তি আহে, চ' সেইটো কাৰণে জালুক ল'লোঁ। এতিয়া ঘৰলৈ যাওঁ। পাৰ আনিলোঁ আৰু এইটো কলডিল আৰু পাৰ, জালুকো আনিছোঁ। কলডিল, পাৰ, জালুক ধুনীয়াকৈ এখন আঞ্জা বনাই খাব লাগিব। জানৰ স্কুলৰ ফিজটো দি লওঁ ন, ধুনমুন মই স্কুলৰ ফিজটো দি লওঁ। জানৰ স্কুলৰ পৰা আনিলোঁ, কৰাহি পালোহি। এতিয়া এনেকৈ মায়ে চাহ বনাই দিছে, এয়া ৰঙা চাহ আৰু এয়া বিস্কুট, নিউট্ৰিচন বিস্কুট। কবিতা ফালা, বিস্কুটটো ফালা। বেমাৰীয়ে খোৱা বিস্কুট, বেমাৰীয়ে খোৱা বিস্কুট নহয় বা, এইটো এনেও খাব পাৰি। বাকী আমাৰ এইটো ৰকি মহাৰাজ, তই চাহ খাব নালাগে। দুটাক এখন বিস্কুট দি লওঁ ৰ'ব। কি তই দিবি নেকি? তই খাবি বিস্কুট? ৰ চাহটো খাই লওঁ, বাকী আমাৰ তুমি খাইছা নে? খোৱা, ধুনীয়াকৈ খোৱা। পোৱালি স্কুলৰ পৰা আহি পালে, ধুনু কাৰ্টুন চাই আছা? ৰাতিপুৱাৰ লাঞ্চ ৰেডি। এয়া পাৰৰ আঞ্জা, খোৱা, খাই গাত শক্তি হওক, যুদ্ধ কৰিব লাগিব মোৰ লগত। এইফালে মই জান খাই আছানে নাই? দিয়া ঠিক আছে, দিয়া খোৱা। মোৰ কাৰণে এয়া মাছৰ জোল, এয়া মাছৰ জোল। এইয়া কবিতাই খাই জানে, খাইছে, খোৱা বাবা। বাকী ৰকিয়া ধুনীয়াকৈ শুই আছে, তাৰ কাৰণে ভাত বন ৰেডি, মাত্ৰ আমি খোৱাৰ পিছত সি খাব। আবেলি সময় 6টা বাজিছে। এই আকাশত চৰাই চব দেখা পাইছেনে? দেখা নাই? ধুনীয়া ধুনীয়া বাতাবৰণ, ধুনীয়া পৰিৱেশ।
তো এয়া অলপমান ওলাই গৈছিলোঁ, গাটো বেয়া লাগি থকা বুলি কোৱাৰ কাৰণে এইটো আনিলোঁ, এইটো ইলেক্ট্ৰল। এই আমাৰ ইলেক্ট্ৰল খাইছে কবিতাই। অলপ ভাল পাইছেনে কবিতা? তুমি এনেই দিয়া ৰ'বা, উঠিলে বোলে মূৰটো ঘূৰাই। শুই উঠাৰ পিছতে অলপমান ভাবিলোঁ শুলে, দুপৰীয়া ভাত পানী খালে, পাৰ আঞ্জা বনাইছিলোঁ যে, তো সেনেকৈ ভাত খালে। আপোনালোকক চাগে দেখুওৱা নহ'ল আৰু ইমানখিনি মানে হেৰি নহ'ল আৰু, কাৰণ ভাত খাওঁতেও মানে ইম্বেলেঞ্চিং ফিল কৰি আছেতো, মূৰটো ঘূৰাই থাকে, এনেকৈ ধৰি থাকিব লগা হৈছেতো, বিশেষ একো কৰা নগ'ল, ভিডিঅ' চিডিঅ' বনোৱা নগ'ল। তো তাই ভাত পানী খালে, ভাত পানী খাই মেলি শুলে, শুই উঠি পিনে বোলে মাথাটো ঘূৰাই আছে অলপমান, ঔষধ চৌষধখিনিও খালে। তো এই ইলেক্ট্ৰল লৈ আনিলোঁ, ইলেক্ট্ৰল। তো এতিয়া ইলেক্ট্ৰল খালে, অলপ বাকী আছে, বাকী আৰু এটা আবেলি লৈ আনিম। তো চাই লওঁ আজি ৰাতিটো কেনেকুৱা কি পৰিৱেশ হয়। যদি চব ঠিকে থাকে, কালি মৰ্ণিঙত যদি ঠিকে থাকে তেতিয়াহ'লেতো প্ৰব্লেম নাই, নহ'লে আকৌ ডক্টৰ তাত যাব লাগিব। মানে মেংগ' খাই খুব ভাল পায় ন জান? মেংগ' খাইছা? এক থাল মেংগ' আছিল, চব খাই সেই কৰিলে মেংগ'। বুজিলোঁ, খোৱা মেংগ' খোৱা। ময়ো মেংগ' খালোঁ, আমাৰ জানো খালে, ৰকিয়ে নাখায়, বাকী কবিতাও মেংগ' খায়। তুমি খাই ভাল পোৱানে মেংগ'? আচ্ছা, খাই ভাল পায় বাৰু, এতিয়া খাব বিচৰা নাই, কাৰণ মুখখনত কিবা লাগি আছে যে, বেমাৰ কাৰণে তিতা লাগি আছে বোলে। বতৰটো ধুনীয়া, অলপমান ওলাই যাওঁ বুলি ভাবিছোঁ দৌৰিবৰ কাৰণে, কাৰণ আজি 3 দিনমান হ'ল যোৱাই নাই। তো আজি এপাক আহোঁগৈ। এক্সাৰচাইজ নকৰিলে নিজৰো গা চাবোৰ কিবা লাগি থাকে, মাথা চাথা বিষ। এয়া 10 কিলোমিটাৰ ৰান কৰিলোঁ, দেখিলে পূৰা ঘামি মেলি গৈছোঁ, পূৰা গাত ঘাম। আজি লাষ্ট 3 দিন ধৰি যোৱা নাছিলোঁ, কাৰণ বতৰ বেয়া, অলপ ঘৰুৱা প্ৰব্লেমো আছিলে। তো আজি অলপমান ভাল হোৱাৰ কাৰণে সময় পালোঁ। চ' এতিয়া দৌৰিলোঁ, অলৰেডি 10 কিলোমিটাৰ ৰান কৰিলোঁ, বাকী আৰু 4 কিলোমিটাৰ যাব আছে। তো 4 কিলোমিটাৰ আৰু কমপ্লিট কৰিলোঁ। আহি পালোঁহি ঘৰ, ইয়াত চব বৰষুণ বহুত দি আহি পালোঁ মানে অলপমান আছে আৰু, খুব বেছি 2 দিন হ'ব লাগিব। এয়া আম আনিলোঁ, মেগী আৰু এই প্লাম, এই 3টা বজাৰ কৰিলোঁ। যিহেতু আমাৰ জানে আম খাই ভাল পায়, আৰু আমাৰ এইও আম খাই ভাল পায়। তো আম, প্লাম আৰু মেগী এটা আনিলোঁ, কাৰণ মেগী ৰাতিপুৱা খাব বিচাৰে কেতিয়াবা, তো সেইটো মেগী আনিলোঁ। বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। দিনটোৰ কাৰ্যসূচী দেখা পালে আপোনালোকৰ আজি কেনেকুৱাকৈ গ'ল, কিমান ব্যস্ততাৰ পৰা দিনটো আজি গ'ল। তো আপুনি ঘৰৰ অসুবিধাখিনিও আপোনালোকে গম পায়। তো যিখিনি সাহস আপোনালোকে দিছে বা যিখিনি আপোনালোকে মৰম দেখুৱাইছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এই চেনেলটো যদি নতুনকৈ আপোনালোকে আহিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব মোৰ আগত, আৰু লাইক আৰু কমেণ্ট কৰিব। তো চোৱাৰ বাবে ধন্যবাদ, থেংক ইউ, শুভৰাত্ৰি, বাই বাই।